কিমান কপকে আছে কিমান হাতুৰিছে অপ্ৰাণ চেষ্টা কৰিছিল বাঁচবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছিল তাইও হাত নেমেলিল আপোনালোকে নিজে দেখিলে শুনিলে কুশল কলিতাৰ ঘৈণীয়েকে কেনেকৈ কান্দি আছে কেনেকৈ বিনাই আছে। সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। হাই মানৱতা, মই এনে কওঁনে আজিৰ মানৱতা ক'ত হেৰাল। SP DSPয়ে নিজে নিজ চকুৰে চাই আছে, নিজে ভিডিঅ' কৰি আছে, নিজে ফটোশ্বুট কৰি আছে। সেই কুশল কলিতা তেওঁ পানীত সাঁতুৰিব ইমান চেষ্টা কৰি আছে, সাঁতুৰি বাচিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। তাৰ পিছতো কুশল কলিতাক বচাবলৈ কোনো এজন আগবাঢ়ি নগ'ল, একোৱে চেষ্টা নকৰিলে। বৰঞ্চ উল্টাই কি কৰি আছে, ভিডিঅ' বনাই আছে SP DSP। যিটো সময়ত SP DSPয়ে জনতাক সহায় কৰে, উদ্ধাৰ কৰে, আৰু সেই সময়ত তেওঁলোকৰে সতীৰ্থ, তেওঁলোকৰে আৰক্ষী, তেওঁলোকৰে দেহাৰক্ষী, আৰু তেওঁলোকক কি কৰিলে আজি মৃত্যুৰ মুখত ঠেলি দিয়াৰ নিচিনা হ'লনে। যি ল'ৰাই পৰিল, পিছল খাই পৰিল বা ভিডিঅ' কৰি থাকোঁতে পৰিল, যেনেকৈ নহওক পৰিছেতো। ব্ৰহ্মপুত্ৰত পৰাৰ পিছত উদ্ধাৰ হোৱাটো ধেমালি নহয়, নিজে উঠি অহাটো ধেমালি নহয়। গতিকে তেওঁ পৰিছে, তেওঁক উদ্ধাৰ কৰিব লাগে, যিহেতুকে SP DSP লগত আছে। তাৰপিছতো তেওঁলোকে উদ্ধাৰ নকৰি চাই আছে, ভিডিঅ' কৰি আছে। আৰু এতিয়া যেতিয়া ঘৰৰ মানুহে গৈছে SP DSPৰ কাষলৈ, তেওঁলোকে বিভিন্ন কথা কৈ আছে যে পলিথিনটোত পিছল খাই পৰিছে, যেতিয়া ভিডিঅ' কৰি থাকোঁতে পৰিছে, যেতিয়া নিজে সাঁতুৰিব চেষ্টা কৰিছে, এনেকুৱা কিবা কিবি কথা কৈ আছে। সময়ত তিনিটা কথা বোলে কৈছে। আৰু এটা কথা, এতিয়া ঘৰৰ মানুহে সুধিছে যে কোনটো সময়ত পানীত পৰিছিল, কি টাইম আছিল, কিমান টাইমত পৰিছিল, কিন্তু সেই SP DSP তেওঁলোকে টাইমটো ক'ব বিচৰা নাই। সঠিক টাইমটো নকয়, খালি উল্টা পাল্টা কিবা কিবি কথা কৈ কথা লাইন বেলেগ ফালে লৈ যায়, ঠিক টাইমটো নকয়। এতিয়া ঘৰৰ মানুহে কৈছে 8:55 এটা ষ্টেটাছ দিছিল। সেই ষ্টেটাছটো কোনে দিছিল, কি হৈছে, গতিকে ঘৰৰ মানুহে সমগ্ৰ কথা জানে, যিটোকে ফেচবুকত ষ্টেটাছ পাইছে, পোৱাৰ পিছত গোটেই ডিটেইলছ জানিব বিচাৰিছে, কিন্তু তেওঁলোকে কথা ঘূৰাই আছে SP DSP। এতিয়া কুশল কলিতাই দিয়া সেই ষ্টেটাছটো নাই, ডিলিট হৈ গৈছে, আৰু ফেচবুকটো নাই, ডিলিট হৈ গৈছে। এতিয়া কি হ'ল, একোৱে বিচাৰিব নাই। আৰু কুশল কলিতাৰ মোবাইলৰ কাভাৰটোৱে দিছে, মোবাইলটো নাই, পাৰ্চটো দিছে, কিন্তু কি হ'ল, এইবিলাক ক'ত গ'ল। এতিয়া ঘৰৰ মানুহে এইবিলাক তদন্ত বিচাৰিছে, এইবিলাক কাৰ ভুলৰ কাৰণে হ'ল। চাওকচোন, SP DSP চকুৰ সন্মুখত এজন দেহাৰক্ষী পৰি যাব পানীত, আৰু তেওঁক বচাবলৈ আগবাঢ়িব লাগে নালাগে, নবচাই মানে কি কৰিছে, ভিডিঅ' কৰিছে, উল্টাই ভিডিঅ' কৰি আছে, ফটো কৰিছে, এনজয় লৈছে, মনোৰঞ্জন লৈছে তেওঁলোকে। গতিকে ভুল কাৰ ইয়াতে। আৰু এতিয়া চৰকাৰখনৰ ওচৰত ন্যায় বিচাৰিব নে নিবিচাৰে, ঘৰখনে বিচাৰিবই। গতিকে তেওঁলোকে বিচাৰিছে, যিহেতুকে ফেচবুকটো ডিলিট হৈ গৈছে, তেওঁৰ প্ৰফাইল নাই, কুশল কলিতাৰ একোৱেই নাই বোলে, আৰু পিনে ষ্টেটাছ ডিলিট হৈছে, কোনে ডিলিট কৰিলে এইবিলাক। আৰু কুশল কলিতাৰ মোবাইলটো কাভাৰটো পাইছে, আৰু পাৰ্চটো পাইছে। গতিকে এইবিলাক কোনে কি কৰিলে, এইবিলাক তদন্ত হ'ব লাগেনে? মই ভাবোঁ তদন্ত অতি সোনকালে হ'ব লাগে। SP DSPৰ কিবা এটা হেৰি লগা নাইনে, যেন তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। মোৰ মনৰ ভাৱ, নহ'ব পাৰে। মোৰ এনেকুৱা লাগিছে যে SP DSP ষড়যন্ত্ৰ কৰি তেওঁক পানীত পেলাই দিলে নেকি, নহ'ব পাৰে দিয়ক, চিয়'ৰ নহয়। মোৰ মনত খেলিছে, যিটো শুনিছোঁ নিউজত যোৱাকালিৰ পৰা ইমানে বাজি আছে, দুখ লাগিছে। এইমাত্ৰ যিটো ভিডিঅ' পালোঁ মই, ঘৈণীয়েকে কেনেকৈ কান্দি বেচেৰীজনী, ইমান দুখ লগা কথা, মাকে কান্দি আছে, ঘৈণীয়েকে এঠাইত কান্দি আছে, সঁচাকৈ বহুত দুখৰ কথা। কাৰো জীৱনত এনেকুৱা ঘটনা নহওক। আজিৰ দিনত কি চাকৰি কৰিবলৈ পঠাব মানুহে কওক, ল'ৰা ছোৱালী কি চাকৰি কৰিবলৈ কেনেকৈ পঠাব চৰকাৰত। এই চৰকাৰী চাকৰিৰ কাৰণে মানুহ পাগল হৈ থাকে, কিন্তু চৰকাৰী চাকৰি কৰিবলৈ গৈ আৰু এনেকৈ ডে গুচি যায়, জীৱন গুচি যায়, কোনো এজন উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নাহে। সেই SP DSP ফটো তুলি থাকিল, ভিডিঅ' কৰি থাকিল, কিন্তু তেওঁলোকে বচাবলৈ চেষ্টা নকৰিলে। আৰু বোলে SPয়ে কয় যে কুশল কলিতাই সাঁতুৰিব জানে, কুশল কলিতাই যে সাঁতুৰিব জানে, মই আজিহে গম পালোঁ, নাজানা বুলি ভাবিছিলোঁ। তেওঁ সাঁতুৰি আহি আছে নহয়, এনেকৈ কৈছে বোলে SP নে DSPয়ে। এতিয়া ঘৰৰ মানুহেও কৈছে নিজৰ আগত, সঁচাকৈ দুখৰ কথা নহয়। সাঁতুৰিব জানে, আকৌ আপোনালোকে চেষ্টা কৰক না, উদ্ধাৰ হ'বতো। লাইফ জেকেট দি দিয়ক, দলিয়াই দিব লাগিব, তেতিয়াহে তেওঁ আহিব। কিন্তু লাইফ জেকেটটো যদি এটাৰ ধৰি আৰু 2-3টা যদি দলিয়াই দিলেহেঁতেন, হয়তো তেওঁ বাচিলে হয়, তাত ধৰি উঠি আহিলে হয়, কিন্তু উঠিবলৈ সুবিধা নাপালে। তেওঁ পানীত উপঙি আছে, সাঁতুৰি আছে, আৰু এওঁলোকে ভিডিঅ' কৰি মনোৰঞ্জন লৈ আছে। তাৰপিছত এটা সময়ত ভিডিঅ' কৰি থাকোঁতে তেওঁলোকৰ চকুৰ আগতে নাইকিয়া হৈ গ'ল। কিমান দুখৰ কথা চাওকচোন, ইমান দুখৰ কথা। হে কুশল কলিতা, দুখ নালাগেনে? আজি ইয়াৰ বাবে জগৰীয়া কোন?
SP DSP নে কোন হ'ব কওক আপোনালোকে আজি তেওঁৰ কুশল কলিতাৰ ঘৈণীয়েকে কুশল কলিতাৰ মাকে কৈছে মোক ন্যায় লাগে মুখ্যমন্ত্ৰী মহোদয় উচিত তদন্ত কৰক উচিত তদন্ত কৰিবনে কৰিলেহেঁতেন বা কৰিব বুলি মোৰ বিশ্বাস আছিলেহেঁতেন কিন্তু যদিহে তেওঁলোক সৰু সৰু কনিষ্টবল আৰক্ষী বিষয়া হ'লহেঁতেন SP DSPৰ ক্ষেত্ৰত হয়তো চৰকাৰে নকৰিব পাৰে তদন্ত আৰু কৰিব পাৰে মোৰ মনত যিখিনি ইমান দিন দেখি আহিছোঁ OC ভুল কৰাৰ পিছতো OCৰ ওপৰত তদন্ত নকৰে SP ভুল কৰাৰ পিছতো SPৰ ওপৰত তদন্ত নকৰে সেইবিলাক ভুল চৰকাৰৰ মনত একো নহয় কিন্তু সৰু সুৰা যদি আৰক্ষীয়ে যদি ভুল কৰে সেইটো ভুল কপিয়াকৈ ধৰে যি কি নহওক এতিয়া আশা কৰিছোঁ ঘৈণীয়েকৰ আশা মাকৰ আশা কুশল কলিতাৰ পৰিয়ালৰ আশাত যাতে চেঁচা পানী নাঢালে মুখ্যমন্ত্ৰী মহোদয়ে উচিত তদন্ত কৰক SPৰ ভুল আছিল নে DSPৰ ভুল আছিল নে তেওঁ সঁচাকৈ পানীত জাপ দিছিল নে কি কৰিছিল উচিত তদন্ত লাগে এই তদন্ত কৰক আৰু ঘৈণীয়েকৰ মাকৰ আশা পূৰণ কৰক আৰু তেওঁলোকক ন্যায় দিয়ক এই আশাৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই